যে অসম চৰকাৰে যুৱক যুৱতীক দিয়া 1 লাখ নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হৈছে। 2025 চনৰ জানুৱাৰী মাহলৈ স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে আমি 1,19,899 গৰাকী যুৱক যুৱতীক নিযুক্তি সম্পন্ন কৰিবলৈ সক্ষম হ'লোঁ। মই ইয়াত বিভাগ অনুসৰি তালিকা ইয়াত গাঁঠি দিছোঁ অধ্যক্ষ মহোদয়। এতিয়া আমি আমাৰ 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি সীমা অতিক্ৰম কৰি অধিক নিযুক্তি প্ৰদানৰ দিশে আগবাঢ়িছোঁ। ইতিমধ্যে 40,697টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছে আৰু তাৰ লগত সামঞ্জস্য ৰাখি আমাৰ চৰকাৰে প্ৰদান কৰা মুঠ চাকৰিৰ সংখ্যা হ'বগে 1,60,596। অধ্যক্ষ মহোদয়, মই নিযুক্তিৰ প্ৰকাশিত বিজ্ঞাপনো ইয়াত গাঁঠি দিছোঁ। এই মহামান্য সদনৰ সন্মানীয় সদস্যসকলক অৱলোকনৰ অৰ্থে তথ্যসহ মোৰ বাজেট বক্তৃতাৰ প্ৰতিলিপি সম্বন্ধিত এটা পেন ড্ৰাইভ আগবঢ়াইছোঁ। এয়া হৈছে এক প্ৰাৰম্ভিক প্ৰতিবেদন। নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত 2025 চনৰ অক্টোবৰ মাহত প্ৰতিজন বাছনিকৃত প্ৰাৰ্থীৰ নামসহ বিস্তাৰিত ৰূপত এখন পুস্তিকা প্ৰকাশ কৰা হ'ব। খাদ্য সুৰক্ষাৰ নিশ্চিতি। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন